ব'লক আজি বজাৰৰ পৰা আহোঁ। লগৰজনীয়ে সদায় কৈ থাকে মই হেনো বজাৰলৈ নাযাওঁ। তাকে বোলো ব'ল আজি বজাৰ কৰি আহোঁ। অলপ আহিয়ে দোকান এখনত ঘড়ী আৰু তলা দেখিলোঁ। তলাকেইটা দেখিয়ে মনত পৰি গ'ল লগৰজনীয়ে মোক তলা এটা লৈ যাবলৈ কৈ আছে। মই হেনো এইকেইদিন বহুত কথা কোৱা হৈছোঁ। তাকে তাই বোলে মোৰ মুখত তলা লগাই থয় দেখিয়ে হাঁহি উঠি গ'ল। তাৰ পাছত অলপ আগলৈ আহি বাইদেউ এগৰাকী দোকানত এনেকৈ পলু দেখা পালোঁ। পলুখিনি দেখা পাই মই বাইদেউক সুধিলোঁ পলুবোৰৰ দাম কিমান। বাইদেউৱে ক'লে 150 টকা। ময়ো বোলো ৰাম 150 টকা দি খাব পৰা ইমান ধনী হোৱা নাই, তথাপিও এবাৰ খুলি দিয়কচোন চাওঁ বুলি ক'লোঁ। পাছত বাইদেউগৰাকীয়ে ক'লে ইয়াত হেনো কিবা কোমল আছে। মই বোলো কি কোমল বুজিও নাপালোঁ। বাৰু একো নাই। তাৰ পৰা আহি থাকোঁতে চেণ্ডেলযোৰ ছিঙিল। তাকে বোলো নাজানো আৰু কি হ'ব ধৰিছে। দাদাক চেণ্ডেলযোৰ চিলাব দিলোঁ। চিলাই কৰি লৈ আহি অলপ ম'ম' খালোঁ। ম'ম' খাই কৰি হোৱাৰ পাছত বজাৰৰ বস্তুবোৰ লৈ ঘামি জামি ৰুমলৈ আহিলোঁ। বাৰু আজি ইমানতে সামৰিছোঁ। আকৌ লগ পাম।